মোবাইল কি হল হা মোবাইল আনি ইয়াত ব্লগ ষ্টাৰ্ট কৰি আছে হেল্ল' গাইস সৰি গাইস বেছি ভালটো কৰিছো হেল্ল' গাইস মই এতিয়ালৈকে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াব পৰা নাই যাৰ কাৰণে আজি মই দুখিত এতিয়ালৈকে মই মানে গা ধোৱা নাই গাইস কি ভাবিছে আপোনালোকে একচুৱেলি মই গা ধোৱাটো ডাঙৰ কথা নহয় বতৰটো যে বেয়া সেইটো ডাঙৰ কথা হয় বেলেগ নহয় ভিডিঅ'টো বনাম তাৰ পাছত এতিয়া মানে ৰাইজ মই ভাবিছিলো আজিৰ দিনৰ এটা ব্লগ দি দিম কিন্তু ব্লগটো ৰাইজ কেনেকৈ চাব আপোনালোকে তাকে ভাবি পোৱা নাই কাৰণ মোৰ মানুহজনী লেতেৰা আৰু আপোনালোকে লেতেৰা মানুহ ব্লগ নাচায় সেইটো জানো মই হলেও মই ষ্টাৰ্ট কৰিম চোৱা নোচোৱাটো আপোনালোকৰ মাজৰ কথা বাকী নিগেটিভ কমেণ্ট নিদিব অকণমান এণ্টাৰটেইনমেণ্টৰ কাৰণে মই কথাখিনি এনেকৈ কৈছোঁ বাকী ৰাইজসকল বতৰ দেখিব পাৰে ক'ত বতৰ দেখাইছোঁ এয়া আমাৰ ঘৰ পিছফালে জাবৰবোৰ দেখাই আছোঁ আপোনালোকক তাৰপাছত ৰাইজ আপোনালোকক মই আজি দিনটোত কি কি মইতো কাম নকৰোঁ কি কি কৰিলোঁ কেনেকৈ দেখাম হলেও ভিডিঅ'টোৰ কাৰণে মই ৰাইজ অকণমান কষ্ট মই ব্লগ ষ্টাৰ্ট কৰিছোঁ তই কি কৰি আছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নাচালেও আপত্তি নাই কাৰণ কেলে মই জোৰ নকওঁ মই জোৰ কৰা বস্তুটো বেলেগ বেয়া পাওঁ বাকীখিনি ৰাইজ দেখাই আছোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকে লগ পাই আছে আমাৰ ছোৱালীৰ সৈতে নেক্সট নহয় এইটো ভিডিঅ'তে লগ পাব ৰ'ব মই গাটো ধুই আহোঁগৈ দেই কাপোৰটো সলাই আহোঁ নে গাটো ধুই আহোঁ বাৰু এই গাটো ধুই আহোঁ ৰ'ব কাৰণ ৰ'ব আপোনালোকক পিছত কৈ আছোঁ বাই লেটছ গো বেছি ফটোৱা কৰিছোঁ ৰাইজ আজি ভিডিঅ'টোত আপোনালোকে বেয়া নাপাব দেই ৰ'ব আহি আছোঁ বাই এয়া আহি গ'লো মই গা পা ধুই চৰি এইটো মাৰিবলৈ থাকি গ'ল আহি গ'লো মই গা পা ধুই মেলি তাৰ পাছত মানে ভাবিলোঁ কি আজি এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ ৰাইজ যিহেতু আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পায় মানে অকণমান ফটোৱা কৰিছোঁ আৰু মানে কি চিৰিয়াছলি যদি ভিডিঅ' কৰি থাকোঁ লেপাই থাকোঁ মানুহবোৰে নাচায় তো অকণমান এণ্টাৰটেইনমেণ্ট কৰি দিছোঁ আৰু তাৰপিছত এতিয়া ভাবিলোঁ গাটো যিহেতু ধুই আহিলোঁ ব'লক আপোনালোকৰ লগত কথা পাতোঁ আৰু এটা কথা অকণমান কথা পাতোঁ আৰু বাহিৰলৈ ওলাই যাওঁ তো তাৰপিছত আহি গ'লোঁ মই আমাৰ ফ্ৰণ্টৰ ছাইড য'ত মানে আমাৰ ঘাঁহ বন গজি আছে আৰু এইবোৰ ৰাইজ গোটেইখন জংঘল হৈ গ'ল মোৰ মনটোৰ দৰে পৰিষ্কাৰ নহয় কি কৰিম উপায়হীন মই তাৰপাছত আপোনালোকৰ মাজলৈ যিহেতু আজি মই আমাৰ কানহাৰ ফটো দিছিলোঁ তো আমি টাইলছৰ পৰা আহোঁগৈ অলপ মানে বহুত ৰাইজ বহুত কিবা কষ্ট দিয়া নিচিনা লাগে দেই ল'ৰা ছোৱালীবোৰক এই ফটো চটো মাৰিবলৈ উলিয়ালে যে বহুত বেয়া লাগে তাৰপিছত আৰু এটা কথা ক'বলৈ আছিলে বতৰ বেয়া ৰাইজ ভিডিঅ' বনাবলৈ একদমেই মন যোৱা নাই আৰু মেইনলি মানে ৰাইজ এটা কথা মই ভিডিঅ'ৰ পৰা গম পাইছোঁ যে মানুহবোৰে ফটোৱাবোৰ বেছিকৈ চায় কিন্তু চিৰিয়াছলি যোনটো এটা ৰিলেটেবল কাহিনী দিয়া হয় সেইটো না বাবা না চাইব না তো ব'লক আমাৰ বাইদেউ ওচৰত লৈ যাওঁ কেমেৰা তো আমাৰ ঘৰত মানে মানুহবোৰ বেছিকৈ নাথাকে লোকৰ ঘৰত আহি এনেকৈ চাই থাকে চাব দেই দেখিছে নাই ঘৰত একদম নাথাকে তাৰপিছত আমাৰ মানে কাণহক দেখাই আছোঁ ৰ'ব ইয়াত দেখিছে ফুট যোৱাই নাই খোলা আমাৰ ঘাই মাক চাওঁ এইফালে চাই দিয়া এয়া নিশ্চয়তো স্কুলৰ পৰা আহি ডাইৰেক্ট ৰখিবলৈ সময় নাই আৰু টাইম নাই কষ্ট পালে দেই আজি তাই দেহা দেহা এইফালে চোৱা ৱাহা তুমিও খেলা লগতে চা তুমিও খেলা হয় নাই সেইডাল তুমিও পিন্ধা তাইতকৈ তোকে হৈ হৈ লাগিছে তো মানে ঘৰত থাকিবলৈ অকণো মন নাযায় মইতো ওলাই আহিছিলোঁ বাকী হেৰি ভিডিঅ'টো চাই থাকিব আৰু আজিৰ দিনত কি কি কৰোঁ সদায় মই একেখিনিয়ে কৰি থাকোঁ বাৰু হ'লেও বাৰু হেল্ল' গাইছ মই এতিয়া ভিডিঅ' এটা বনাইছোঁ আপোনালোকে কিন্তু বাহঁতক নক'ব দেই বায়ে কি আইফোন চলাই দিব পাৰি ময়ো নোৱাৰিম খালি আপোনালোকে নক'ব মনে মানে হা মোবাইলটো আনি ইয়াত ব্লগ ষ্টাৰ্ট কৰি আছে হেল্ল' গাইজ ব্লগটো ষ্টাৰ্ট কৰি আছোঁ যে আমি ওলাই দিছোঁ মই দিছোঁ আমাৰ আজি পপক ফটো মাৰিছিলোঁ দেখিছে কি ধুনীয়া লাগিছিলে
এটা তইহে লালি মোক কেলে মাৰিছ তই কি আইফোন চলাই দিব পাৰি ময়ো পাৰোঁ আৰু ৰাইজক কথা এটা কৈ দে আমি যে কালি ভিডিঅ'টো বনাইছিলো আপলোড যে কৰিলো সেইটো ভিডিঅ' এতিয়া ফেচবুকত বহুত মানুহে কমেণ্ট কৰিছে যে পাৰ্ট 2 লাগে এটা পাৰ্ট 2 টো দিবি নে নিদিয় দিম আৰু বুলি আৰু আপোনালোকে এইটো ভিডিঅ'টো কমেণ্ট কৰিব লাগিব যে এইটো ভিডিঅ'টো কমেণ্ট নকৰিলে পাৰ্ট 2 চাবলৈ আপোনালোকে আশা নকৰিব আমি বনাম কাৰণ কি আপোনালোকে আমি পাৰ্ট একদম যিমান লগা বাৰ বনাই দিব পাৰিম কিন্তু আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব লাইক সাবস্ক্ৰাইব কৰিব দেই মানে কমেণ্ট কৰিছে যে পাৰ্ট 2 লাগে মানে লাগিলে আপোনালোকক কমেণ্টখিনিও দেখাই দিম এতিয়া ভাবিব পাৰে যে কোনে আৰু পাৰ্ট 2 বিচাৰিছে ক'ত কমেণ্ট আহিছে আমি কমেণ্ট আপোনালোকক দি দিম পাৰ্ট 2 বিচাৰিছে তো আমি পাৰ্ট 2 জলদি জলদি দিম আৰু কেতিয়া দিম নকওঁ পাৰ্ট 2 টো দিম দেখা ন আৰু পাৰ্ট 2 দিম আপোনালোকে পাৰ্ট 2 টো আজি ফাৰ্ষ্ট 1 টো যিমান মৰম দিছে পাৰ্ট 2 টো দিব আৰু তেনেকৈ আমি ভাল ভাল এটা কণ্টেণ্ট আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম খালি আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব চাব লাগিব নাজানে নহ'ব আমি কৃষ্ণ আমাৰ সঁচা কথা ক'বলৈ গ'লে ৰাইজ সেইদিনাখনি কালি ভিডিঅ'টো বহুত কষ্ট হৈছে আমাৰ দেই একদম ইঘৰ কেঁচা ঘৰ আজিকালি পাবলৈ নাই কেঁচা ঘৰ বিচাৰি বিচাৰি মানে অৱস্থা বেয়া হৈ যায় তো কেঁচা আমাৰ এই কৃষ্ণ মানে ফটোকপি মাৰিছো আপোনালোকে আৰু বহুতে মোক সুধি থাকে যে ভিডিঅ' মই কিহত এডিট কৰোঁ সেইটো কাৰণে আপোনালোকক নেক্সট এটা মই ভিডিঅ'ত ক'ম মানে বনাম সেইটোৰ ওপৰত যে মই কিহত ভিডিঅ' এডিট কৰোঁ আৰু ক'ত ক'ত পাওঁ মিউজিকবোৰ লগাবলৈ তো ধুনীয়াকৈ মই এটা ভিডিঅ' আপোনালোকক বনাই পেলাই ক'ম খালি আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰিব লাগিব আপোনালোকে পাৰ্ট 2 টো চাবলৈ বিচাৰে নে নিবিচাৰে আৰু কি জানিব লাগে আপোনালোকৰ কথা থাকে তো এভৰিথিং আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই আছোঁ তো আজিলৈ ভিডিঅ'টো এৰিছোঁ বুলি কয় এৰিছো গাইজ মোবাইলত বাই বাই ধন্যবাদ নেক্সট আকৌ ভিডিঅ' এটাত লগ পাই আছোঁ বাই বাই বুজো